Hey, মোৰ বন্ধুসকল ওয়েলকাম বেক টু মাই পনস ব্লগ গতিকে বন্ধুসকল আমি ইমানবিলাক পালোহি সো আমি মানে বাইকখন মানে এতিয়া ভিতৰলৈ যাওঁ বাইকখন ল'বলৈ মোৰ বন্ধুসকল মোৰ লগত আছে ভাই আৰু মইনা ল'ব মানে মই নলওঁ সো ষ্টাৰ্টটো দিছা তো ববাই আছে লগত কোনো কোনো পেটাৰ্ণ আছে মানে এইটো চা এবাৰ দুবাৰ এই তিনিবাৰ এই চাৰিবাৰ হ'লনে চাৰিবাৰ নেকি মোবাইলৰ কাৰণে পৰিলে মাত্ৰ এবাৰ হ'ল মন আছে দাম লোৱাটো এতিয়া কি কোৱা ঠাণ্ডা লাগিছে নেকি চব বন্ধুসকল আমি লৈ লওঁ মানে এইখনকে দুখনেই আছে মানে দুটা কালাৰ আছে ব্লুখন ল'ম মানে একশো আছে মোৰ তাত তোমাৰ তাতো কৰি দিওঁ দুটাতো কৰি দিওঁ মই নগ'লেও হ'ব ইউটিউবত চাই দিলে পইচা আৰে ইউটিউবত চাই পিনে কৰি দিলে ব্লুটুথ কানেকশ্যনটো মানে কি হা ইয়াত খুলিও চিটটো হা হা স্কেন কৰোঁ তেনে এইটো দেখাই দিম মানে ন আচ্ছা আচ্ছা সেইটোৱে নাজানিছিলোঁ এই সেইটো ইউটিউবত চালে কৈ দিলোঁ আমি নতুন আলহী ভালদৰে থাকিবা পইচা হিচাপ কৰি আছে বৰ্তা আমাৰ একদম গেজেৰা আৰু আমি মানে অলপ ৱেইট কৰি আছোঁ আৰু কেনেকুৱা লাগিছে আজি অনুভৱটো হ'ব নোৱাৰোঁ এবাৰ গ্লেমাৰটো এইখন আৰু ফিলিং কৰিব লাগিব মোৰ লগতে আছে চাবিটো এইটো চিগনেচাৰটো খুলি লওক One minute later. ষ্টেচন নাম্বাৰটো চাই ল'ব লাগিব না বঢ়িয়া আছে 0604 0608 06 1012 15 17 এনেকৈ একেবাৰে হেৰিলৈকে দিছে 673 মনত ৰাখিব পৰা 0665টো পাৰিব নেকি তিনিটা 629 হয় এইটো থকা হ'লে ভালেই আছিলে AS22 is 0670. 0667 এনেকুৱা 0665 जी अरे 0661 no 2345 जी 0661 এইটো 0661 বন্ধুসকল আৰু 1 মিনিটৰ পাছত এইখন ষ্টাৰ্ট কৰা 2 3 আৰু লাহেকে বলক আমি তেল ভৰাই লওঁ বন্ধুসকল চল্লিছটা খুলিলে মানে ষ্টেচনটো হৈ যাব না আৰু এইবিলাক চব হৈ যাব ন এইবিলাক 40টা হৈ গ'ল বন্ধুসকল আমাৰ ধেমাজি পৰাই ল'লোঁ মানে ভাবিছিলোঁ আমি ডিব্ৰুগড় পৰা ল'ম বুলি ভাবিছিলোঁ কিন্তু এতিয়া মানে আমি ধেমাজিৰ পৰাই লৈ ল'লোঁ মানে আমাৰ ধেমাজিৰ যিটো লোকেল
0661 ৰেজিষ্ট্ৰেশ্যন নম্বৰ হৈছে 0661 বন্ধুসকল। গতিকে আপোনালোকে মানে কি ক'ম আৰু আপোনালোকক পাৰ্টিটো দিব নোৱাৰিমেই এতিয়া মোবাইলৰ জৰিয়তে আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু বুজিছে। আমি এতিয়া তেল ভৰাই লওঁগৈ, কি কোৱা? এয়া পালোহি, ভৰাই লওঁগৈ আৰু 25 ছেকেণ্ডৰ পিছত। স্পীড NRL 300 নতুন বাইক বেছি 300 প্ৰথম তেল উমিয়াই লোৱা বুজিছা। গামোচাখন লৈ আনিব বুলিছিলোঁ ন আমি, পাহৰি থাকিলোঁ অঁ ভাল লাগিছে দেই দেখিলা। ঠিক আছে বন্ধুসকল, ভাল লাগিছে আৰু মোৰ মনটোও ভাল লাগিছে বুজিছা। আপোনালোকৰ মনটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। এয়া ধেমাজি, এইটো আমাৰ তেল ডিপু হয়, নলী পাম্প। বন্ধুসকল মই মানে পানী ফিল্টাৰ দি আছোঁ, বাইকখন ধোৱাব লাগিব না। চ' এইটো মানে আদৰণিটো অলপ লগভগ জনাব লাগিব বাইকখনক, সেইকাৰণে পানী ফিল্টাৰ দি আছোঁ গাইজ। ঘৰত পাবহি না, তো ৰখি আছে মানে সেইটো বুলিত। চ' মই মানে তাৰপিছত পানীটো ফিল্টাৰটো দি লওঁ, সেইটো শুই আছে আৰু এনেকুৱাই ধুই লওঁ। তাৰপিছত এতিয়া বাইকখন ধোৱাব লাগিব, ফিল্টাৰ পানী ল'ব লাগিব, নহ'লে পানীটো ৰঙা। আগলি কলা ভাত কাটি দিলোঁ। 1 minute later. ঘৰত ৰখো এতিয়া মানে আপোনাৰ ফ্লিপকাৰ্টকেইটা লগাই লওক নে কি কয়। আৰুতি উঠাৰো গামোচা লগাও, যিহেতু নতুন বাইক এতিয়া গৰম গৰমকৈ ঠাণ্ডা অলপ। আজি ঘুম বা গামোচাখন বান্ধি দে এতিয়া। আদৰণি গাঠিটা মাৰি দে এনেকৈ এটা গাঠি মাৰি দিলোঁ, ঘণ্টা বঢ়াই দিব কি দি দিয়ে। খলক ষ্টাৰ্ট কৰক। দুবাৰ এইফালে তিনিবাৰ এইফালে। হা চলো হৈ যাব বুজিছা। চলক চ' বন্ধুসকল আমি আমাৰ পূজাটো কৰি ল'লোঁ আৰু এতিয়া পেট পূজাটো কৰিব লাগে আৰু তাকে আৰু নতুন বাইক ল'লো আকৌ ক'ত গ'ল। চ' গতিকে বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। নতুন বাইক মই ভালকৈ ব্লগটো বনাব নোৱাৰিলোঁ, মানে এনেকৈ খুন খানকৈ অলপ বনাই দিলোঁ আৰু যিহেতু সেইখনেই আৰু ৰাতি হৈ গ'ল আমাৰ। ৰাতিয়ে লৈ ল'লোঁ, দিনত ল'ব লাগিছিলে, দিনত ভিডিঅ'টো ভাল হ'ল বোলে, গতিকে ৰাতি হৈ গ'ল আৰু এতিয়া কি ক'ম আৰু নে কি কয়, চবেই লৈছে আমিও ল'লোঁ আৰু ইয়াতে থৈ দিওঁ আৰু এতিয়া এইটো তেন্তে